নমস্কাৰ বন্ধুসকল, এই চেনেলটো অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি শনিবাৰ আৰু আমাৰ মডুল 7ৰ টেষ্ট চলি আছিলে। টেষ্টটো খতম হৈছে, মানে শেষ হৈছে। আৰু এতিয়া ভাবিছোঁ অলপমান বজাৰ চজাৰ কৰিবলৈ গান্ধীনগৰলৈকে যাওঁ। আপোনালোকতো এতিয়ালৈকে গান্ধীনগৰ দেখুওৱা নাছিলোঁ, তো ভাবিছোঁ দেখাওঁ বুলি, যিমান পাৰোঁ চেষ্টা কৰিম দেখাবলৈ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এয়া চাব পাৰিছে আমাৰ কলেজৰ ফ্ৰণ্ট ছাইডটো, আগফাল। এইখন আমাৰ ছিনিয়ৰ্ছে বনাইছিলে। হেলিকপ্টাৰখন অকণমান ডেমেজ হৈছে আৰু তাৰপিছত ইয়াত মানে আপোনাৰ চয়াবিনৰ খেতি হয়। এই ফিল্ডখন আৰু সেই ফিল্ডখন ৰিজাৰ্ভ কৰি থোৱা আছে। সেইখন ফিল্ডত খেলা হয় ফুটবল। আৰু এইখন চাব পাৰিছে আমাৰ কলেজখন। কলেজখনৰ মানে পৰিৱেশটো অতি ধুনীয়া, মানে ভাল পাওঁ এইখন মানে ইয়াত পঢ়ি পেলাই। আৰু যিহেতু প্ৰকৃতি ৰিলেটেড আৰু গাঁৱৰ মাজত আছে, সেইকাৰণে ভাল লাগে। ইমান মানে ধুনীয়া পৰিৱেশত মানে পঢ়িবলৈ পাই নিজকে মানে সৌভাগ্যৱান যেন লাগিছে। আৰু এইফালে চাব পাৰিছে ষ্টুডেণ্ট অহা যোৱা কৰিয়ে থাকে। এইফালে আৰু দুখন প্লেন আছে, দেখাই দিম আপোনালোকক। এইখন যিখন এৰোপ্লেন হৈছে, এই এৰোপ্লেনখন ছিনিয়ৰ্ছে বনাইছে। আৰু এইখনৰ এই যোনখন প্লেন আছে, এইখনৰ নাম হৈছে বনেঞ্জা। আৰু এই প্লেনখন আচলতে এখন অৰিজিনেল প্লেন হয়। এইখনৰ কিছুমান পাৰ্টছ ডেমেজ হৈ গৈছে, সেইকাৰণে ষ্টুডেণ্টছক পঢ়ুৱাবৰ কাৰণে আৰু শিকাবৰ কাৰণে এই প্লেনখন ইয়াত ৰাখি থোৱা হৈছে। এইখন হৈছে বনেঞ্জা প্লেন, আৰু এইখন হৈছে আমাৰ ছিনিয়ৰ্ছে বনাইছে। অ' মিষ্টাৰ সৌৰভ সাহা, হা ৰোমান ছাৰে ক্ৰিকেট খেলি আছে। মানে আমাৰ ট্ৰেইনিং মেনেজাৰ, ক'বলৈ গ'লে প্ৰিন্সিপালেই হয় ইমিৰ। জানো ভিজিবল হয়নে নাই, তথাপিও দেখাই দিছোঁ। আচলতে তেওঁ এনেই প্ৰকৃততে স্পৰ্টছ ইমান নেখেলে, তথাপিও আজি ক্ৰিকেট খেলি আছে তেওঁ। তো ব'লক বাকীখিনি কণ্টিনিউ কৰোঁ। আমাৰ হোষ্টেলৰ নিয়ম যিখিনি কৰি হৈছেগৈ আৰু হোষ্টেলত থকাবিলাকে গম পায় আৰু হোষ্টেলত যি চাইন কৰি যায়। তাৰপিছত এইখন আছে আমাৰ কলেজৰ গেট। এইখন কলেজৰ বাছ। কলেজৰ ফ্ৰণ্ট ছাইডটো এনেকুৱা দেখাত। ব'লক আগবাঢ়ি গৈ থাকোঁ। আমি এতিয়া বৰ্তমান আছোঁ নেশ্যনেল হাইৱেটোত। এইটো আমাৰ কলেজৰ ৰাস্তা, এইটো নেশ্যনেল হাইৱে। আৰু জেনেৰেলি আমি বাছ বা টেম্পুত যাওঁ, কিন্তু এতিয়া আমি বাছ টেম্পু পোৱা নাই কাৰণে আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। এনেকৈ আমি গৈছোঁ বাৰু আগতে একমাহ, হয়নে নহয়? আপুনি কিবা ক'ব বিচাৰে? এতিয়া মই ক'ব বিচৰা নাই, কিন্তু এতিয়া মানে কিবা যদি ক'ব বিচাৰে মোক ক'লে হ'ল, দেখাই দিম। বাছো পোৱা নাই, গাড়ীও পোৱা নাই, সেইটো কাৰণে মনত বেথা আছে। সেই বেথাৰ কাৰণে ক'ব বিচৰা নাই এতিয়া। সেইটো হয় বাৰু, বেথাটো থাকেই বাৰু ষ্টুডেণ্টবিলাকৰ কাৰণে। বাৰু আগবাঢ়ি গৈ থাকোঁ যিমান দূৰ হয়। তো এয়াই হৈছে গান্ধীনগৰ। গান্ধীনগৰ বুলি লিখাও আছে। আমি মানে যিখিনি মানে বস্তু লাগে ষ্টুডেণ্টৰ কাৰণে, সেইখিনি প্ৰায়ভাগ বস্তু আমি ইয়াতে পাই যাওঁ। এইটো যিহেতু এটা নেশ্যনেল হাইৱে হয়, সেইকাৰণে ইয়াত ভিৰটো হৈ থাকে অলপ। এতিয়া মেইন মাৰ্কেটখন আছে এইটো ছাইডে, এইফালে যাবগৈ লাগিব। আৰু এইফালেতো যায়গৈ ভূপাল টাউনৰ ফালে, আৰু বেলেগ বেলেগ ৰাস্তা আছে। ব'লক গৈ থাকোঁ। গান্ধীনগৰ ফাৰ্ষ্টত পেন কিনিম ব'লা। बोला पेन लूँगे।
কি দোকান পোহাৰ জেগা আছে। আৰু আচলতে গান্ধীনগৰলৈ আহিব লাগে দেওবাৰে, আমি আহিছোঁ শনিবাৰ, কাৰণ দেওবাৰে ইয়াত বজাৰ বহে, ভাল বজাৰ। আৰু শনিবাৰে বহে পৰ্বতীয়াত, যদি সময় পাওঁ পৰ্বতীয়ালৈকে এবাৰ গুচি যাম। এতিয়া ব'লক এইবিলাক মাৰ্কেটছবোৰ আছে। এয়া আছে গান্ধীনগৰৰ ভিতৰত অলপ জেগা। আমি সেইখন দোকানৰ পৰা আমি কিনোগৈ। গৈছোঁ এইখন আছে পাচলি বজাৰ। ইয়াত যদি আপোনালোকে দেওবাৰে আহে বহুত বস্তু পাব, পাচলি নহয় ধেৰ কিবা কিবি পায়। কিমান চিলাৰ আছে চোৱা, সেইকেইটা সেইটো অঁ পতংগ। এয়া হৈছে মাৰ্কেট। এইফালে যদি আমি আগলৈ গৈ আছোঁ, সেই জেগাটোত মানে ইয়াত ঢেৰ ৰাস্তা আছে বজাৰখনত যাবলৈ, বহুত ৰাস্তা। আমি এতিয়া বেক চাইড হৈ পেলাই গৈ আছোঁ, এইফালে গ'লে আগ চাইড পৰেহে। ব'লক এইটো হৈছে গান্ধীনগৰ অলপমান ভিতৰৰ এৰিয়া। এইফালেদি আহিলে ফ্ৰণ্ট চাইড পৰে আৰু এইফালেদি আহিলে বেক চাইড পৰে। এতিয়া আমি বুক ষ্টলত সোমাইছিলোঁ, বুক ষ্টলত অলপমান পেন চেন কিনিলোঁ। কেলকুলেটৰ লাগিছিলে, কিন্তু আমাৰ পচন্দৰ কেলকুলেটৰটো ইয়াত নাই পোৱা। তো অলপমানটো কিনা হ'ল, আৰু চাওঁ মানে ইম্পৰ্টেণ্টৰ কি বস্তু আছে আমাৰ কিনিবৰ কাৰণে। 80 কৰিলোঁ ন? অঁ আমাৰ এতিয়া প্ৰায় বজাৰ শেষ হৈছেগৈ আৰু আমাৰ মানে বজাৰ কম, ফুৰা বেছি হ'ল আৰু চাবলৈ গ'লে। পেনৰ কামটো হৈ গ'ল। অঁ বজাৰ চজাৰ কৰিব এতিয়া সামৰণি হৈছেগৈ আৰু এতিয়া এই আহিছোঁ, ইয়াত হটডগে বনাই আছে, খাই লওঁ আৰু এক্সাৰচাইজ কৰি আছোঁ। মাফলাৰ এটা ল'ম, দেউতাই কৈছে ল'বা, ঠিক আছে। আৰু এইটো আমাৰ এনেকৈ চলি আছোঁ, উপায় হয়। কি কৰিম, ভোক লাগিছে কাৰণে খাই লওঁ। 50 টাকা। আমাৰ এতিয়া প্ৰায় বজাৰ কৰি শেষ হৈছেগৈ। এয়া আমাৰ ৰাচন ল'লোঁ সপ্তাহৰ কাৰণে। সপ্তাহ মানে আমাৰ লগৰবোৰ সেইবিলাক খাই পেলাই এতিয়া মানাও কৰিব নোৱাৰোঁ খোৱা বস্তুৰ কাৰণে, তথাপিও চলি যায় সপ্তাহটো যেনে তেনে। এতিয়া এইবিলাক এইটো হৈছে আমাৰ এতিয়া আবেলি সময়। অসমততো 5টা 5:30 মানতে আন্ধাৰ হয়গৈ, আৰু আমাৰ ইয়াত প্ৰায় আন্ধাৰ হ'বলৈ 7 বজাৰ ওচৰ পাজৰে মানে আন্ধাৰ হয়গৈ। আৰু দোকান পোহাৰসমূহ এতিয়া আমি গৈ আছোঁ পৰ্বতীয়ালৈ, কাৰণ দুটামান বস্তু পৰ্বতীয়াত পাই যায়, আৰু সেইকেইটা বস্তু লৈ পেলাই ডাইৰেক্ট হোষ্টেল সোমামগৈ। অৱশেষত আমাৰ গান্ধীনগৰ বজাৰখিনি শেষ হৈছে। এখন হৈছে গান্ধীনগৰ ইটো ছাইড, তাতে সেই ফুচকা এইবিলাক ফাষ্টফুডৰ ঠেলাবোৰ লাগি থাকে। হৈছে গান্ধীনগৰ চাইডটো, আৰু মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ গান্ধীনগৰখন। এইফালে দোকান পোহা আছে, ষ্টুডেণ্টৰ কাৰণে বঢ়িয়া জেগা গান্ধীনগৰখন। আৰু লালঘাটীটো তাতকৈও ভাল, লালঘাটীত আৰু বস্তু পায়। এতিয়া যাম পৰ্বতীয়ালৈ, পৰ্বতীয়ালৈ অলপ বস্তু কিনি আৰু হোষ্টেল সোমামগৈ। তাতে মই কি কৰিম, আৰে মই কি কৰিম কেলা, মই কি তাইক কি আকৌ মই প্ৰপ'জেল হেৰি কৰি দিম নেকি কেলা, একোৱে নকওঁ তাইক। মই যেনিবা পালোহি আৰু দেই পৰ্বতীয়া। এতিয়া এখন আছে শনিবৰীয়া বজাৰ, চাব পাৰিছে। এইখন গোটেই বজাৰ আমি অকণ আৰু সোনকালেহে আহিব লাগিছিলে, আৰু ইয়াত মানে আৰু সোনকালে আহিলে মানে বহুত ধেৰ বস্তু পায়, ৰাতিলৈ মানে বস্তু বহুত কমি যায়গৈ। মানে ষ্টুডেণ্টৰ যদি কিবা যদি কাপোৰ চাপোৰ বা বজাৰ পৰা কিবা কিনিব লাগে চানা যে ইয়াতে পাই যায়, বহুত ধুনীয়া জেগা মানে।
কিছুমান বস্তু গান্ধী নগৰ ল'ব লগা এয়া এই সৌৰভক মাফলাৰখন লাগে তাকে ইয়াক কিনি দিওঁ মাফলাৰখন এখন আমাৰ বজাৰ চজাৰ কৰি হৈ গ'ল এয়া বজাৰ অলপ ল'লোঁ সৌৰভৰ হাতত অলপ বজাৰ আছে আৰু এয়া এতিয়া ৰুমলৈকে গৈ আছোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে আৰু আগতে যিকেইটা ভিডিঅ' আৰু শ্বৰ্ট ভিডিঅ' দিছিলোঁ সেইকেইটা কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু এই ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব ধন্যবাদ